নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোলে মোৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি বহু বছৰৰ পাছত লং ভিডিঅ' কৰিবলৈ ওলাইছোঁ, সেইকাৰণে অকণমান অকৰা লাগিছে। তাকো মোৰ নতুন ঘৰখনত কৰিছোঁ আৰু আজি মোৰ মানুহজনৰ বাৰ্থডে হয়, সেইকাৰণে স্পেচিয়েল মুমেণ্টবিলাক মই কেপচাৰ কৰি ভাল পাওঁ আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। বহুত দিনৰ পাছত লং ভিডিঅ' এটা। তো ব'লক মানুহজনে কি কৰিছে চাওঁগৈ, আৰু তাৰ আগতে আমাৰ ঘৰৰ আগৰ পৰিৱেশ চাওক। এয়া হৈছে আমাৰ ঘৰৰ আগৰ পৰিৱেশ। তো মানুহজনে কি কৰিছে চাওঁগৈ ব'লক। এইফালে মানুহজনী বহি আছে ইয়াত, হেপী বাৰ্থডে। আৰু এইফালে মোৰে ভিডিঅ' চাই আছে মানুহজনে। এজনী হৈছোঁ মই, এয়া মই মোৰ আগৰ ভিডিঅ'বিলাক চাই আছে। আজি বোলো মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মন গৈছিলে আৰু সেইকাৰণে ভাবিলোঁ লং ভিডিঅ' এটা কৰোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। কিনো কৰোঁ আজি, বিশেষ এনেকৈ স্পেচিয়েল মানে আমাৰ প্লেন নাই। আজি ঘৰতে গোটেইকেইটা মিলি সৰু মৰুকৈ আৰু মানুহজনৰ বাৰ্থডেটো পাতিম। তো চাই যাব আপোনালোকে দেই, চাই যাওক। আজি আপোনালোকক মই দেখুৱাম, এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ অগিকাক দেখুৱাম। অগিকা কি কৰি আছে, এইফালে হৈছে আমাৰ অগি কি কৰিছ, কি কৰিছ? এইটো হৈছে অগি, শুই আছে ধুনীয়াছে। ৰাতি টোপনি নাযায়, সেইকাৰণে ৰাতি ৰখীয়া, ঘৰৰ ৰখীয়া, সেইকাৰণে এতিয়া ইয়াৰ আৰামছে শুই আছে। অগি ভাত খালি নাই? অগি জলপান খালে। আজি আমি জলপান খালোঁ, সেইকাৰণে ইয়াকো জলপান দিলোঁ। ই ধুনীয়াছে শুই আছে। দিনত ইয়াৰ মানে অকল শুৱা কাম, অকল শুই থাকে দেই। দিনত অগিয়ে মানে প্ৰায় শুইয়ে থাকে। ৰাতি তাক মেলি দিওঁ আমি, তাৰপিছত এতিয়া দিনত মানে অকণমান গৰ্বৰ কৰে, সেইকাৰণে তাক বান্ধি ৰখা হয়। কিন্তু কেতিয়াবা এৰি দিওঁ আৰু। তো চাই যাওক ভিডিঅ'টো। মাহঁত নাই, মাহঁত গৈছে ডিব্ৰুগড়, সেইকাৰণে এতিয়া আমি আন্ধাৰ হৈছে চাগে, আমি আছোঁ দুইজন। তো চাই যাওক আপোনালোকে। এয়া উঠনি ভালদৰে নেদেখিলে আমাৰ ঘৰৰ আগৰ পৰিৱেশ। এয়া হৈছে আমাৰ ঘৰৰ আগৰ পৰিৱেশ, বৰ ধুনীয়া লাগে। চাৰিওফালে অকল সেউজীয়া আৰু মাত্ৰ সেউজীয়া। শুই উঠি আহিয়ে মানে চাই বহুত বেছি ভাল লাগে। তো ভিডিঅ'টো আপোনালোকে চাই যাব বুলি আশা ৰাখিছোঁ। চাই যাব ভিডিঅ'টো। ডেক'ৰেশ্যন কৰিবলৈ লৈছোঁ, বাৰ্থডে বয়কে ডেক'ৰেশ্যন কৰাত লগাই দিছোঁ। আমাৰ বেলুনবিলাক ফুলাই এতিয়া বাৰ্থডে বয়কে ডেক'ৰেশ্যন কৰাত লগাই দিছোঁ। এতিয়া আমি কেক কাটিম। কেকৰ কাৰণে ৰেডি কৰি আছে মানুহজনী। এইফালে কেক কাটিবলৈ ৰেডি নে বাৰ্থডে বয়? ফুল ৰেডি মানে এইবিলাক জনীবিলাক কৰিয়ে থাকে এওঁ। তো বৰ আমি বাৰ্থডে কাটিবলৈ ৰেডি হওঁ, চাই থাকক। এইফালে মায়ে গৈ আছে, এইফালে মানুহজনে কেক লৈ গৈ আছে। মই বনাইছিলোঁ কেকটো, চাওঁ দেখাই দিয়া এইফালে কেকটো। এয়া কেকটো, ৰখিব দেই। এয়া কেকটো মই বনাইছিলোঁ। ব্লাৰ হৈ গৈছে ভিডিঅ'টো, মানে ৰাতি অকণমান প্ৰব্লেম দিয়ে আৰু। ব'লা কেক কাটোগৈ আমি। এইফালে গৈ আছে বাৰ্থডে বয় কেক কাটিবৰ কাৰণে। এইফালে দেউতা বহি আছে নিউজ চাই। বাৰ্থডে বয় লগোৱা বেলুনবিলাক।
এফালে ৰাইজ আমাৰ বহি আছে ৰাইজে বহি আছে কেক কটা চাবৰ কাৰণে to you happy birthday happy birthday to you Happy birthday to you. খাই দিয়ক এতিয়া মই দেখোন খাই দিওঁ কৰিবলৈ বুলি শিকিছিলোঁ আকৌ এফালে ভাইটিক খুৱাইছেহি ৰিপিট হেপী বাৰ্থডে কাক কাটি হৈ গ'ল এবাৰ দিব মুখত গোটেই কেক লাগি আছে আৰু আমি চাহ খাম মানুহজনৰ কাৰণে এইকেইটা সৰু উপহাৰ মোৰ ফালৰ পৰা হেল্ল' আজি বাৰ্থডেটো আমি এনেকৈ থুলমূলকৈ পাতি দিলোঁ আৰু মানুহজনে কেনেকুৱা পালে বাৰ্থডেটো ভালে লাগিলে বোলে তো এতিয়া আমি খানা পিনা খাম আৰু পোলাও বনিব আজি বাৰ্থডে বয়ে বনাব আজি বাৰ্থডে বয়কে কাম কৰাই দিছোঁ পূৰা তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব স্মৃতি হিচাপে মেমৰি হিচাপে ভিডিঅ'টো আমি আজি কৰি ৰাখিলোঁ মানুহজনৰ বাৰ্থডে হিচাপে তো আপোনালোকে জনাব কেনেকুৱা পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব দেই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ তো ভিডিঅ'টো ইমানেই আছিলে আকৌ অলপ কমেণ্টত নতুন ভিডিঅ' সৈতে বাই বাই